আজি আপোনাক আজি প্ৰগ্ৰামটোত মানে বিশেষকৈ আলোচনা হোৱা বসুন্ধৰা যিটো মিছনটো হয় সেই মিছনটোৰ ওপৰত আপুনি অকণমান ভালকৈ বুজাই দিলে অলপ ভাল পাম। এনে আমাৰ বিভিন্ন সংবাদ মাধ্যমত বা আপোনাৰ ছ'চিয়েল মিডিয়াত বা আমি মানে চৰকাৰে বা প্ৰশাসনেও মানে মাইক লগাই কোনে হ'লেও বিভিন্ন ঠাইত তেওঁলোকে প্ৰচাৰ কৰি আছে। তথাপি আমি জনজাতীয় ৰাইজে ইমান সচেতন নহয়। তাৰ কাৰণে আমি আজি ট্ৰাইবেল সংঘৰ দ্বাৰা আমি বিভিন্ন সমল মানে ৰাজ্য বিভাগৰ সমল ব্যক্তি আমি মাতি আনি আমি ট্ৰাইবেল সংঘই বা আমি জনগোষ্ঠীয় সংঘসমূহে একগোট হৈ তাত আজি আমি উত্তৰাধিকাৰী সূত্ৰে নামজাৰি কৰা বা পঞ্জীয়নকৃত দলীয় সূত্ৰে নামজাৰি বা বিভেদমূলক বাটৰুৱা বা একচনৰ ভূমি পটালৈ ৰূপান্তৰণ আৰু ভূমি শ্ৰেণী পৰিৱৰ্তন ৰাজহ নদীৰ পৰা স্বত্ববিহীন অথবা দখলবিহীন পট্টাদাৰ নামকৰণ আৰু আৱৰ্জন ভূমিৰ ম্যাদীকৰণ আৰু ভূমিৰ নীতি সংশোধন বা নাম আৰু মাটিকালিৰ সংশোধনী তাৰপিছত একেবাৰে শেষত হৈছে ভূমি নীতি পট্টাদাৰসকলৰ মোবাইল নম্বৰ অন্তৰ্ভুক্ত লগতে অধিকৰণ কৰা হৈছে। মানে এই প্ৰায় 1 2 3 4 5 6 7 8 9টা বিষয় লৈ আজি পৰ্যালোচনা বসুন্ধৰা আঁচনিটোত বিশেষকৈ এই আঁচনিটোলৈ কাম কৰিছে মানে আৰু আচ্ছা ঠিক আছে। এতিয়া আমি গম পাইছোঁ যে এই বসুন্ধৰা আঁচনিটোৱে যে আমাৰ জনসাধাৰণৰ কিছু সুবিধাৰ কাৰণে যে আজি কিছুমান কাম মানে সুবিধাৰ কাৰণে আজি আঁচনিটো আহিছে, কিন্তু ইয়াৰ আগত যেতিয়া নাছিলে তেতিয়া এইখিনি কাম একেখিনি কাম কৰোঁতে মানে কেনেকুৱা সমস্যা আছিলে বা এতিয়া অহাৰ পিছত এই মিছনটো অহাৰ পিছত কেনেকুৱা ধৰণৰ সুবিধা হ'ব মানুহবিলাকক অকণমান বুজাই দিলে মানে এই আঁচনিটো নোহোৱাৰ আগত বা ইয়াৰ আগতো বহু মানে কাম ইয়াত যিখিনি ইয়াত দিয়া আছে আপোনাৰ বসুন্ধৰা আঁচনি যিখিনি নিয়ম বান্ধি আছে সেইবিলাক নিয়মো মানে জনা ব্যক্তিসকলে কৰি আছিল। কিছুমান এইটো নিয়মৰ ক্ষেত্ৰত এইটো নকৰাখিনিও কৰিব পৰা নাই আৰু এতিয়ালৈকে মানে বসুন্ধৰা আঁচনি নকৰাখিনি কৰিব নোৱাৰে। যিখিনি আঁচনি কৰা হৈছে এইটো চৰকাৰৰ ফালৰ পৰা আমি সামাজিক সংগঠনত জড়িত হৈ থকা ব্যক্তি হিচাপে আমি জানো বা কৰিছোঁ বা বিভিন্ন সচৰল মানুহৰ কাৰণে কিছুমান কাৰণত সুবিধাজনক হৈছে। আৰু কিছুমান ঘৰত মানে কিছুমান আজি প্ৰজন্মই মানে 4G মোবাইল ব্যৱহাৰ কৰি নিজৰ ঘৰতে এইবিলাক সুবিধা অনুযায়ী কামটো কৰিব পৰা গৈছে। এই ক্ষেত্ৰত চৰকাৰক আমি ধন্যবাদ জনাইছোঁ। অ'কে